নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম। নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। দৰঙী বহুমুখী কৃষি সমবায়, এইটো পঞ্জীয়নভুক্ত সমবায়, আৰু এই সমবায় 200গৰাকী আমাৰ কৃষি সদস্য আছে। আৰু আমি মিলিত হৈ ইতিমধ্যে আমি মাকৈ আৰু খাতি, আলু, বাদাম, সৰিয়হ আৰু মিঠা আলু এনেকৈ ধৰণৰ আমি খেতি কৰিবলৈ আগবাঢ়িছোঁ। আৰু লগে লগে আৰু এটা কথা কৈছোঁ, এই ভূমিসমূহ আমি কালক্ৰমত কিছু ব্যক্তিয়ে বেদখল কৰি আছিল। প্ৰায় 3000 বিঘা মাটি আছিল আমাৰ এই মন্দিৰৰ ভূমিত। বাঘপুৰি এটা শিৱ মন্দিৰ আছে 200 বছৰীয়া, আৰু 200 বছৰীয়া শিৱ মন্দিৰৰ ভূমিত আমি সমবায়খন কৰি মন্দিৰ আৰু আমাৰ সমবায় আমি যুটীয়াভাৱে কামসমূহত আগবাঢ়িছোঁ। আৰু আমাৰ 3000 বিঘা মাটি মাত্ৰ 200 বিঘা মাটি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, মুখ্যমন্ত্ৰী মহোদয় এই বেদখল হৈ থকাৰ পিছত আমি তেখেতক অৱগত কৰিছিলোঁ। আৰু তেখেতৰ তৎপৰতাত জিলা প্ৰশাসনে আমাক 200 বিঘা মাটি চমজাই দিবলৈ সক্ষম হৈছে। আৰু 200 বিঘা মাটিত আমি এনেকুৱা ধৰণৰ খেতি আৰম্ভ কৰিছোঁ। আৰু আমাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভাবুকি আহিছে আমাৰ ওপৰত, আমি কিন্তু সেইবোৰ নেওচি আমি কামসমূহ কৰিবৰ কাৰণে আগবাঢ়ি যাই আছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে, সম্পূৰ্ণ কেমেৰাৰ জৰিয়তে আমাৰ খেতিসমূহ আপোনালোকক ফটো তুলিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি প্ৰেক্টিকেলি কাম শুনিব বিচাৰিছোঁ। আমি আৰু এই ব্ৰহ্মপুত্ৰৰ চৰত, এই বালিময় চৰত আমি যে সেউজীয়া বিপ্লৱ গঢ়ি আমি যে ৰাইজক এটা কৃষকসকলৰ ক্ষেত্ৰত আমি এটা ভাল পদক্ষেপ দিব বিচাৰিছোঁ, সেই কথাখিনি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আৰু লগে লগে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই যিসকল নিবনুৱা যুৱক অনয় বনাই ঘূৰি ফুৰে, তেওঁলোকেও এনেকুৱা জেগা লৈ বা ঠাই বিশেষে এনেকুৱা কামত আগবাঢ়িব লাগে। আৰু আমাৰ কৃষি বিভাগে যথেষ্ট সহায় কৰিব, বা আমাৰ জিলা প্ৰশাসন আছে, আৰু মুখ্যমন্ত্ৰী আপোনালোকৰ তেজস্বী মুখ্যমন্ত্ৰী আমাৰ জননেতা, সকলোৰে জনতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, আমাৰ দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ মাননীয় দিলীপ শইকীয়া মহোদয়ে আমাক যথেষ্ট এই সমবায়খন সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ ৰাজ্যিক বিজেপি সন্মানীয় কাৰ্যকৰ্তাসকল, দৰং জিলা বিজেপি সন্মানীয় কাৰ্যকৰ্তাসকল, সাংবাদিক বন্ধুসকল, বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক দলৰ সন্মানীয় বিষয়ববীয়াসকলে আমাক গোটেই সমবায়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবাঢ়ি আছে। আৰু ওচৰ চুবুৰীয়া মানুহসকলৰ, ব্যক্তিসকলৰ আমি সহযোগিতা কৰিছোঁ। আমাৰ কৃষিৰ ক্ষেত্ৰত আমাৰ যেতিয়া কৃষি ইয়াত লগোৱা হৈছিল, বিভিন্ন গৰু ছাগল এৰাল দি আমাক যথেষ্ট ক্ষতি কৰিছিল। আৰু তেখেতসকলক আমি কাটৰ অনুৰোধ জনাইছোঁ, এই স্থানৰ পৰা আমি কাটৰ অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে আমাৰ খেতিসমূহ যাতে নষ্ট কৰিলে আমি নথৈ আনন্দিত হ'ম। আৰু পৰৱৰ্তী সময়ত আমিও কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ, তেখেতসকলে আমাক সহযোগ কৰিলে আমি আৰু আনন্দিত হ'ম, বা দৰংবাসী ৰাইজে আনন্দ প্ৰকাশ পাব। আৰু আমাৰ যিসকল কৃষি বিভাগৰ লগত কৰ্তৃপক্ষ জড়িত হৈ আছে, তেওঁলোকেও তাৰমানে আচলতে ভাল এটা ফল পাব। সেইকাৰণে আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ আগন্তুক দিনত, যাতে আমি সুন্দৰভাৱে আমি খেতিপথাৰখন আমি লহপহকৈ বাঢ়ি অহা খেতিপথাৰখন সেউজ কৰি আমি যাতে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক আমি সংস্থাপন দিব পাৰোঁ। আৰু যাতে আমাৰ এই 200গৰাকী নহয়, আমি আৰু অধিক এটা সময়ত আৰু অধিক কাম কৰিলে আমাৰ আৰু অধিক সদস্য বৃদ্ধি হ'ব, সেনেকুৱা আমি এটা পদক্ষেপ ৰাখি কামখিনি আগবাঢ়িছোঁ। আৰু লগে লগে যিটো আমাৰ এই সোণগুটি বা আমাৰ এইটো ঘাটি বুলি কয়, সোণগুটি আৰু ঘাটি, এইটো আমাৰ যথেষ্ট মাৰ্কেট আছে। আৰু ঘাটি আৰু সোণগুটি এই খেতিৰ পৰা গিয়াৰ অইল আৰু চাবোন প্ৰস্তুত কৰা হয়। আৰু অসমৰ কৃষকসকলক জনাব বিচাৰিছোঁ, অসমৰ কৃষক বন্ধুসকলক জনাব বিচাৰিছোঁ যে আমাৰ বালিময় বা চৰ ওখ এলেকাটো এই ঘাটি বা সোণগুটিৰ খেতি হয়। আৰু আমি আপোনালোকক প্ৰেক্টিকেলি জনাব বিচাৰিছোঁ। আৰু বহু ব্যক্তিয়ে কিন্তু এই খেতিটোৰ কথাটো নাজানে। আৰু আমাৰ লগত যোগাযোগ কৰিলে, বিশেষকৈ মই আমাৰ সমবায়ৰ বিষয় সদস্যসকলৰ লগত যোগাযোগ কৰিলে আমি তেখেতসকলক কেনেকৈ কৰিব লাগে, কেনেকৈ আমি কামটো আগবাঢ়িব লাগে, আমি সম্পূৰ্ণভাৱে তেওঁলোকক আমি শিকাই দিম। আৰু তেওঁলোকেও আমাৰ লগত সহযোগ কৰক। আৰু এই খেতিৰ যথেষ্ট চাহিদা আছে, মাৰ্কেট যথেষ্ট আছে। আৰু যিহেতুকে যন্ত্ৰচালিত গিয়াৰ অইল বনোৱা হয়, এই খেতিৰ পৰা আৰু চাবোন বনোৱা হয়। সেইকাৰণে অসমৰ কৃষক ৰাইজক এই খেতি আগ্ৰহী হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত সকলো দিশত আমি দৰঙীবাসী ৰাইজৰ, অসমৰ ৰাইজৰ, দৰঙী কৃষকসকলৰ আৰু অসমৰ কৃষকসকলৰ আমি সহযোগিতা কামনা কৰিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সাংসদ মাননীয় দিলীপ শইকীয়া মহোদয়, আৰু আমাৰ বিধায়কসকল, আমাৰ যিসকল বিধায়ক আছে, আমাৰ যিসকল উদ্যোগ নিকাৰ অধ্যক্ষ আছে বা বিভাগৰ বিষয়া আছে, সকলোৰে পৰা আমি সহযোগিতা বিচাৰিছোঁ, যাতে আমি এই সমবায়খন, দৰঙী বহুমুখী কৃষি সমবায়খন আৰু আগুৱাই নিব পাৰোঁ আগন্তুক দিনত।
অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম